নমস্কাৰ, মই দীপজ্যোতিয়ে আপোনালোকক স্বাগতম জনাইছোঁ মোৰ চেনেলটোলৈ। বহুদিনৰ পিছত আজি আৰু এবাৰ মোৰ ফাৰ্মখন আপোনালোকক দেখুৱাব বিচাৰিছোঁ। আহকচোন চাওঁ মোৰ ফাৰ্মখন বৰ্তমান কেনেকুৱা হৈ আছে। এয়া চাওক, দেখুৱাইছোঁ মই অলপ। ইয়াত দুজনী আছে, বাকী এটা বস্তু দেখুৱাই আছোঁ ৰ'বক। এয়া চাওক তলৰ ফালে গাহৰিৰ লগত আৰু কি আছে। আগৰ ভিডিঅ'ত মই দেখুৱাইছিলোঁ বাহিৰৰ পৰা পৰিৱেশটো, আৰু এবাৰ মই আপোনালোকক দেখুৱাই দিছোঁ পৰিৱেশটো। ইয়াত দুজনী আছে, এই দুজনী বৰ্তমান প্ৰেগনেণ্ট আৰু বেছিদিন নাই, 22 দিনমান আছে। তাৰপিছত সিহঁত দুটাই পোৱালি দিব, দুটাই একেলগে পোৱালি দিব, একদিন আগা পিছা কৰি। তাৰপিছত আৰু দুজনী আছে ইয়াৰ বাহিৰে, সিহঁত দুটাও প্ৰেগনেণ্টেই হৈছে। মই আকৌ ভিডিঅ'ত দেখুৱাইছিলোঁ, ইহঁত দুটা সৰু আছিল দেখিবলৈ, কিন্তু বৰ্তমান ঠিকেই আছে চেহেৰা। সিহঁতৰ প্ৰায় 1 মাহ 15 দিনমান হৈ গ'ল প্ৰেগনেণ্ট হ'ব। এতিয়া ঠিকেই চেহেৰা ভাল হৈছে সিহঁতৰ। আগতে বহুত বেয়া আছিল, এতিয়া ধুনীয়া হৈছে। বাকী ইয়াত বৰ্ডটো আছে, আপোনালোকক দেখুৱাইছিলোঁ আগতে। ইয়াত ঠিকেই আছে, ইয়াৰ চেহেৰা ভালেই আছে, ভাল চেহেৰা হৈ আছে। বাকী দেখুৱাবলগীয়া নাই আৰু এতিয়া এইখিনিয়ে। এবাৰ মই গোটেই পৰিৱেশটো দেখুৱাই দি আছোঁ। এই দুজনী প্ৰেগনেণ্ট, চেহেৰা ভাল হৈ আছে বৰ্তমান। ফাৰ্ষ্ট টাইম প্ৰেগনেণ্ট, কি হয় পোৱালি গম নাপাওঁ। মই দেখুৱাম বাৰু, যদি পাৰোঁ মই পোৱালি হ'লে মই চব দেখুৱাব ট্ৰাই কৰিম। মনত আছেনে? এতিয়া অলপ চাফ চিকুণ কৰি গা ধুৱাই আছোঁ সিহঁতক। গা ধুৱাইলে আমি যিহেতুকে ইয়াত দুজনে লগ লাগি কৰিছোঁ, সেইকাৰণে আমি মিলা মিলি কৰি কিনে কামখিনি কৰোঁ, সিহঁতক চোৱা চিতা। আৰু মোক আগৰ ভিডিঅ'ত সুধিছিল মই কি দানা ইউজ কৰোঁ। মই দানা ইউজ কৰোঁ মাকৈ গুড়ি, তাৰপিছত চাপৰ মল এনেকৈ ইউজ কৰোঁ, আৰু গড্ৰেছৰ পিক ফিটটো ইউজ কৰি আছোঁ। লগতে ভিটামিন, কেলছিয়াম, মিনাৰেল মিক্সাৰ এইখিনিও ইউজ কৰা হয়। মই আপোনালোকক সেইখিনিও দেখাই দিম পিছৰ ফালে। বাকী ঠিকেই আছে এইখিনিয়ে। মই এতিয়া আপোনালোকক আধাৰ আৰু উশাহখিনি দেখুৱাই আছোঁ, ৰ'ব চাই ল'ব। যিহেতুকে আমি নতুন মানুহ, সেইকাৰণে আমি বহুত বেছি নাজানো। যিখিনি পাৰোঁ সেইখিনিয়ে আমি ব্যৱহাৰ কৰি আছোঁ। এইখিনি আমাৰ মেডিচিন হিচাপে ব্যৱহাৰ কৰি আছোঁ। ইয়াত ভিটামিন আছে, কেলছিয়াম আছে, পেলুৰ আছে, লিভাৰ আছে। এইখিনি আছিল আজিৰ ফাৰ্মখন, তেনেকুৱা পালে জনাব। আজিলৈ বাই বাই।